যোৱা দুসপ্তাহ লকডাউন দিয়া আছিলে কামৰূপ মেট্ৰত, কিন্তু আমি এইটো দেখিছোঁ যে ইকনমিক এক্টিভিটি আমি এলাউ কৰিব লাগিব আৰু মানুহৰ বহুত সমস্যাৰ সৃষ্টি হৈছে আৰু সেইটো কাৰণে এতিয়া 19 জুন 7টা বজাৰ পৰা কালি যেতিয়ালৈকে যোৱা লকডাউনটো বাহাল আছিলে সেইটোৰ পৰা 2 আগষ্ট 7 বজালৈকে তাৰমানে নেক্সট 2 উইকছৰ কাৰণে আমি কিছুমান ৰিলেক্সেশ্যন কৰি দিছোঁ আৰু কিছুমান আমাৰ প্ৰহিবিটেড আইটেমো থাকিব। সোমবাৰৰ পৰা সকলো ধৰণৰ দোকান খোলা থাকিব চিটিত বা কামৰূপ মেট্ৰত সকলো ধৰণৰ তেওঁলোকে আৰু এইটো নেক্সট 2 উইকছৰ কাৰণে বাহাল থাকিব। সকলো এছেঞ্চিয়েল আইটেমৰ হোলচেলাৰ্ছ সোমবাৰৰ পৰা শুকুৰবাৰলৈকে খোলা থাকিব। সকলো নন এছেঞ্চিয়েল আইটেমৰ হোলচেলাৰ সোমবাৰৰ পৰা শুকুৰবাৰলৈকে খোলা থাকিব। শাক পাচলি মাছ মাংসৰ যিবিলাক হোলচেলাৰ আছে সেইবিলাক সোমবাৰৰ পৰা শুকুৰবাৰলৈকে খোলা থাকিব। হোম ডেলিভাৰী অফ ভেজিটেবলছ মিট ফিছ সোমবাৰৰ পৰা শুকুৰবাৰলৈকে আৰু যিসকল অ'নাৰ আছে ইণ্ডাষ্ট্ৰিয়েল বা কনষ্ট্ৰাকশ্যন ইউনিটৰ যিসকলে কাম চলাই আছে তেওঁলোকে সেইটো এনচিয়'ৰ কৰিব লাগিব। মিল্ক প্ৰডাক্টছ বেবী ফুড সপ্তাহৰ প্ৰতিদিনে বিক্ৰী কৰিব পাৰিব। ৰেষ্টুৰেণ্টৰ ক্ষেত্ৰত হোম ডেলিভাৰী অফ কুক ফুড আৰু বাকী যিবিলাক অৰ্গেনাইজেশ্যন আছে ছুইগি ডমিনো বা যিবিলাকে ডিষ্ট্ৰিবিউট কৰে খোৱা তেওঁলোকক খোলা থাকিব। পাৰ্লাৰ চেলন হেয়াৰ কাটিঙৰ বাবেহে খোলা থাকিব। আগৰ নিচিনা আগৰ যিটো অৰ্ডাৰ আছিলে সেইমতে সেইটো ভেলিড থাকিব। এটা আমি এইবাৰ মানুহৰ যথেষ্ট কষ্ট হৈছে, বহুত ধৰণৰ যিসকলে ডেইলি ৱেজ কৰে ডেইলি কাম কৰে আৰু তেওঁলোকে বিভিন্ন পেচেঞ্জাৰ প্ৰত্যেকখন বাহন তেওঁলোকে চেনিটাইজ কৰিব লাগিব। সকলো চেণ্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্ট অফিচেছ বেংক ইঞ্চুৰেঞ্চ কোম্পানীজ NBFC আৰু সকলো প্ৰাইভেট অফিচ 30% ফ'ৰ্চেৰে কাম কৰিবলৈ আমি এপ্ৰুভ কৰিছোঁ সোমবাৰৰ পৰা। সকলো ৱেৰহাউচত কাম চলি থাকিব। লেবাৰ ফ'ৰ্চ আগতে যিটো কৈছোঁ কনষ্ট্ৰাকশ্যন আৰু ইণ্ডাষ্ট্ৰিয়েল এক্টিভিটি সেই একেধৰণে ভেহিকলছ ইনক্লুডিং 2 হুইলাৰ্ছ আমি সম্পূৰ্ণৰূপে বাৰ কৰিছোঁ। এক্সেপ্ট মেডিকেল ইমাৰ্জেঞ্চি বা অফিচিয়েল ডিউটিৰ বাহিৰে তেওঁলোকে প্ৰাইভেট ভেহিকলত নেক্সট 2 উইকছত বাহিৰলৈ বিনা কামত অহা যোৱা কৰাটো আমি নিষিদ্ধ কৰিছোঁ। নাইট কাৰফিউ 6 PM to 6 AM বাহাল থাকিব আৰু ছেটাৰডে এণ্ড ছানডে সম্পূৰ্ণৰূপে আগৰ নিচিনা পাণ গুটকা চিগাৰেট আদিৰ দোকান পিলিয়ন ৰাইডিং এক্সেপ্ট ফিমেল এণ্ড চিলড্ৰেন নট এলাউড এইখিনি বস্তু বেন হৈ থাকিব। 65 ইয়াৰ্ছ বয়সৰ ওপৰৰ আৰু 10 বছৰৰ তলৰ মানুহ বা ল'ৰা ছোৱালী ঘৰত থকাটো বাঞ্ছনীয়। এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰো ইনষ্ট্ৰাকশ্যন আছে, সেইমতে বস্তু চলি থাকিব। আৰু এটা এনাউন্সমেণ্ট মই সেইটো কৰিব খুজিছোঁ যে ইণ্টাৰ ডিষ্ট্ৰিক্টৰ ৰেষ্ট্ৰিকশ্যন ক'তো নাথাকে, যিকোনো সময়তে গুডছৰ অনা নিয়া কৰিব পাৰিব। এইখিনিয়ে আমাৰ আজিৰ লকডাউনৰ সংক্ৰান্তীয় ৰিলেক্সেশ্যনৰ এনাউন্সমেণ্ট চব গোটেই ডিষ্ট্ৰিক্টৰ পৰা। কাৰণ আমি যিটো দেখিছোঁ বহুত ডিষ্ট্ৰিক্টত পজিটিভ কেছ বাঢ়িছে এতিয়া। আজি অলপ আগতে তিনিচুকীয়া কৰিমগঞ্জ এনেকুৱাৰ পৰা ৰিপৰ্ট পাইছোঁ যিবিলাক ৰিপৰ্টত পজিটিভ কেছ কিছু বাঢ়িছে। সেইকাৰণে আমি ইণ্টাৰ ডিষ্ট্ৰিক্ট আমি এইটো ৰেষ্ট্ৰিকশ্যন আমি কৰিছোঁ, কিন্তু বহুত ক্ষেত্ৰত যেতিয়া মেডিকেল ইমাৰ্জেঞ্চি আছে কোনোবা কাৰোবাৰ বেমাৰ হৈছে হোলচেলাৰ খোলা থাকিব আৰু হোম ডেলিভাৰীৰ কাৰণে কৈছোঁ। মানে হোম ডেলিভাৰীত আমি কোনো বাধা ৰখা নাইকিয়া, হোম ডেলিভাৰী যিকোনোৱে কৰিব পাৰে। বজাৰত নহয় আমি বজাৰবিলাক ক'তো এলাউ কৰা নাইকিয়া। যিবোৰ গুৱাহাটী মিউনিচিপেল কৰ্প'ৰেশ্যনৰ বজাৰ আছে সেইবিলাক বজাৰ আপোনালোকে দেখিছে যে বজাৰ খুলি দিয়াৰ লগে লগে কি এটা পৰিস্থিতিৰ সৃষ্টি হয় আগতে, সেইটো হোৱাটো আমি বিচৰা নাইকিয়া। মানুহৰ টেষ্টটো কৰাবলৈ কৈছোঁ
আৰু হেল্থ ডিপাৰ্টমেণ্টকো কৈছোঁ যে আমি ৰেণ্ডমলি টেষ্ট কিছুমান কৰিব। এতিয়া ধৰি লওক কোনোবা এটা ৰাস্তাৰ সোঁফালৰ দোকানবোৰ খোলা আছে, হেল্থ ডিপাৰ্টমেণ্ট মানুহ গৈ ৰেণ্ডমলি বহুত মানুহৰ টেষ্ট কৰিব দোকানত। আৰু এইটো আমি বিচাৰিছোঁ যে যিজন মানুহৰ যিখন দোকান আছে সেই দোকানজনৰ অ'নাৰজন আৰু ষ্টাফ, যি 30% ষ্টাফ থাকিব, তেওঁলোকৰ নিগেটিভ ৰিপৰ্ট হোৱাটো দৰকাৰ। কোনোবাই যদি কোনোবা সময়ত বিচাৰে তেওঁলোকৰ হাতত ৰিপৰ্টটো থকাটো দৰকাৰ। ইয়াৰ কাৰণে ছ'চিয়েল ট্ৰান্সমিশ্যনৰ ক্ষেত্ৰত যথেষ্ট বাধাৰ সৃষ্টি হৈছে, যথেষ্ট কম হৈছে বুলি মই ভাবোঁ। আজি যে 21,000 হৈছে, হয়তো যদি আমি লকডাউন নিদিলোহেঁতেন ইট উড হেভ বিন অলৰেডি 30,000+। আৰু আপোনালোকে জানে লকডাউনটো অকল গুৱাহাটীতে নহয়, এতিয়া মেলবৰ্ণতে 3 সপ্তাহৰ কাৰণে লকডাউন দিছে, সম্পূৰ্ণৰূপে বিহাৰত লকডাউন দিছে। চ' দেয়াৰ ইজ ছাম গ্ৰাউণ্ড যিটোৰ ওপৰত বেছ কৰি ছ'চিয়েল ট্ৰান্সমিশ্যন নহ'বৰ কাৰণে টেষ্টিং কৰা হৈছে। আৰু আমি বিচাৰোঁ যে গুৱাহাটীত আৰু নেক্সট কেইদিনত আমি আৰু 3 পৰা 4 লাখ টেষ্ট যদি কৰিব পাৰোঁ খুব ভাল হ'ব, মানে গোটেই অসমত মই কৈছোঁ। আৰু গুৱাহাটীত যদি আমি আৰু অলপ পাৰ্চেণ্টেজ বঢ়াই পেলাই টেষ্ট কৰিব পাৰোঁ তেতিয়া নিশ্চয় আমি এইটো কম ৰাখিবলৈ সক্ষম হ'ম। প্ৰথম কথা হ'ল যে যেতিয়ালৈকে ভেকচিন নোলায় তেতিয়ালৈকে যিকোনো এটা কথা কমেণ্ট কৰাটো সম্ভৱ নহয়। আৰু তেতিয়ালৈকে আমি সাৱধানতা অৱলম্বন কৰি কোএক্সিষ্ট কৰি থাকিব লাগিব। আৰু সেইটোৱে মই ভাবোঁ যে মেইন কথা। আৰু মানুহৰ লাইফ আৰু লাইভলিহুডৰ মাজত আমি এটা বেলেঞ্চ এটা আনিবলৈ চেষ্টা কৰিব লাগিব, যিটোৰ ফলত আমি যিসকল মানুহে ডেইলি আৰ্ণ কৰি থাকে, যিসকলে নিজৰ ফেমিলিটো দৈনন্দিন কাম কৰি চলাই থাকে, তেওঁলোকক ডিষ্ট্ৰিবিউট কৰা হৈছে। আৰু বহুতো NGOও আগবাঢ়ি অহাত আমি তেওঁলোককো এলাউ কৰিছিলোঁ, যাতে সেই মানুহবিলাকক অসুবিধাৰ সৃষ্টি নহয় তাক সহায় কৰিবৰ কাৰণে। ডেফিনেটলি এটা কথা যে ফাইনেন্সিয়েল যিটো আমাৰ ৰেভিনিউ কালেকশ্যন, এইটো ৰেভিনিউ কালেকশ্যন ডেফিনেটলি কম হৈছে। সেইটো অকল অসমতে নহয়, গোটেই দেশতে হৈছে। কিন্তু আজিৰ ডেটত আমাৰ তেনেকুৱা এটা ফাইনেন্সিয়েল ষ্ট্ৰেছ হৈছে বুলি মই ক'ব নোখোজোঁ। মোৰ ন'টিছত আজি আহিছে, মই অলৰেডি ডাইৰেক্টৰৰ লগত কথা পাতিছোঁ। আমি নিশ্চয় ইমিডিয়েটলি ৰিলিজ কৰিবলৈ সক্ষম হ'ম, কাৰণ আমাৰ প্ৰত্যেক মাহৰ এটা টাৰ্গেট থাকে, সেই টাৰ্গেট হিচাপে আমি ৰিলিজ কৰিব পাৰিম। শিক্ষাৰ ক্ষেত্ৰত আপুনি জানে আগৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা অৰ্ডাৰ আছিলে, সেইটো অৰ্ডাৰত মঠ মন্দিৰবিলাক খুলিবলৈ দিয়া হৈছিলে। আৰু আমি কৈ দিছিলোঁ যে ৰেষ্ট্ৰিকশ্যন কেনেকৈ কৰিব পাৰি, মানুহক কেনেকৈ কম মানুহ যোৱাকৈ কেনেকৈ মন্দিৰ খুলিব পৰা যায়। কিন্তু আপোনালোকে এইটোও দেখিছে যে বহুত মঠ মন্দিৰ যিবিলাক কমিটি আছে, তেওঁলোকে নিজেও এতিয়া বিচৰা নাইকিয়া যে মঠ মন্দিৰবিলাক খুলি দিবলৈ। সেইকাৰণে আৰু যিহেতু আমাৰ ইয়াত এতিয়া লকডাউন এটা আকৌ আৰম্ভ হৈ গ'ল, সেইকাৰণে এইটো অৱস্থাত এতিয়া বন্ধ আছে বুলিয়ে ধৰিব লাগিব। সজাগ কৰি তোলা আছে আৰু সজাগ কৰি আমি যিসকল অফিচাৰ কৰোণাৰ কাৰণে কাম কৰে আৰু যিসকল অফিচাৰ ফ্লাড ৰিলিফৰ কাৰণে কাম কৰে, সেইটো আমি ছেপাৰেট কৰি পেলাই DC-বিলাকক আগতেই ইনষ্ট্ৰাকশ্যন কৰি থৈ দিছোঁ। সেইকাৰণে মেনেজমেণ্টৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যা হোৱা নাই। দ্বিতীয় কথা, আমি এটা SOP বনাই দিছিলোঁ। সেই SOP মতে যে আমি আগতে এটা ঘৰত 10জন মানুহ থাকিলে এতিয়া আমি 5জন মানুহ, কোনো ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব নালাগে আমাৰ। এনেকুৱা ধৰণৰ আমি বাতৰি পাই মই অলৰেডি ডেপুটি কমিশ্যনাৰসকলক সজাগ কৰি দিছোঁ। কালি সকলোকে ইনষ্ট্ৰাকশ্যন দি দিছোঁ যে প্ৰত্যেক অফিচাৰ, চাৰ্কুলাৰ অফিচাৰ, তেওঁলোকে য'তে নাই, দুটা কথা। এটা হ'ল আমাৰ যিটো বান মেনেজমেণ্টৰ কাৰণে যিটো পইচা আমাক লাগে, সেইটো চৰকাৰৰ ফালৰ পৰা, ভাৰত চৰকাৰৰ ফালৰ পৰা আমি সময়মতে পাওঁ প্ৰত্যেক বছৰে। বানপানী যোৱা 3,000 কোটি টকা বিচাৰি দিছোঁ কিবা এটা বস্তুত, কিন্তু একচুৱেলি তেওঁলোকৰ যিখন নৰ্ম আছে SDRF বা NDRFৰ যিটো ভাৰত চৰকাৰৰ ৰিলিফ মেনুৱেলৰ নৰ্মছ আছে, সেই নৰ্মছ মতে যিখিনি পাব লাগে সেইখিনি দিয়াত ভাৰত চৰকাৰে কেতিয়াও সমস্যা সৃষ্টি কৰা নাই। হয়তো আমি কেতিয়াবা প্ৰয়োজনকৈ বেছি বিচাৰিছোঁ, সেইমতে আমি পোৱা নাই, সেইকাৰণে আমি নট ভেৰি হেপী। কিন্তু নৰ্মছ মতে যিখিনি পাব লাগে আমি পাই আছোঁ বুলি ভাবোঁ। Which one? As you know that in Kamrup Metro District, we declared lockdown on 28th of June, and at that time
The total number of positive cases in Assam was 7,492, and yesterday it is 21,864. And as per Ministry of Health projection, there will be about 64,389 positive cases by 15th of August in Assam. So we need to be very, very careful, and we have made that, all people, all persons must wear face mask all the time in any public place, and if somebody doesn't follow it, there will be a fine. Wholesalers of essential items, wholesalers of non-essential items, vegetables, fish market wholesalers, etc. are allowed Monday to Friday, 7 a.m. to 5 p.m. Home delivery for vegetables, meat, fish allowed. Courier, e-commerce activities are allowed from Monday to Friday, 7 a.m. to 5 p.m. All industrial activities and construction activities are allowed within this Kamrup metro area. The only condition is that labor force has to stay within the campus. Restaurants and other hospitality services are also allowed for takeaway, and cab aggregators, Ola, Uber, etc. from Monday. But the only condition is that they have to maintain sanitize the rickshaws and vehicles, and before and after each passenger, and in offices. Warehouses are allowed to operate from Monday to Friday. Same, the workforce must stay inside. Telecommunication, internet services, broadcasting, cable services, IT, power generation, transmission, distribution, etc. শুনা নাই মই শ্বপিং মলটো বন্ধ আছে মই ক'লোঁ ইয়াত মল জিম চিনেমা হলছ এই চব বন্ধ আছে প্ৰাইভেট ৱে আমি মানে মানুহ এতিয়া ওলাই অহাটো বিচৰা নাইকিয়া প্ৰয়োজন নহ'লে কোনো ওলাই অহা অন ডিউটি he has to show that he is going on duty and that 30% of ভিতৰত থাকিব লাগিব তেওঁ anything else thank you here you go notification copy লৈ ল'ব দেই ইয়াতে আছে আৰু লাইভ ৰিসেপশন আছে কাটি লৈ ল'ব